প্ৰথমবাৰৰ কাৰণে এছিয়া মহাদেশৰ সবতকৈ পুৰাণা কাপ যিটোক আমি ডুৰাণ্ড কাপ বুলি সবে জানো ইয়াৰ এটা গ্ৰুপ মেচ সাই ষ্টেডিয়ামত হ'বলৈ গৈ আছো আৰু আমি বড়োলেণ্ড চৰকাৰ আৰু আমাৰ অসম চৰকাৰৰ সহযোগত আমি এই গেমখন অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰিপাৰেচন কৰিছো তাৰে আজি আমি কন্ট্ৰোল रूम टूर्नामेंटर गोटी काम काज चलाई निया गोटी इंटरनेल जिखिनि काम थाके पाब्लिसिटी के करक बा कन्टेक्ट कराई हक सबखिनि काम आगुवाई निबो कारणे आमार एटा कार्यालय प्रयोजन হয় जिटुक आमी कन्ट्रोल रूम বুলি কোৱা হৈছে कन्ट्रोल रूमটো আমি আমাৰ কোকৰাঝাৰ টিটাগুৰিত থাকা বিটিআৰৰ আমাৰ স্পোর্টস ডাইৰেক্টৰ অফিচৰ যি স্পোর্টস হোস্টেল আছে ইয়াতে আমি অস্থায়ীভাৱে লোৱা হৈছো আৰু এই কাৰ্যালয়খন আমি সাই ষ্টেডিয়ামত খেল হোৱাৰ 10 দিন আগতে আমি স্থানান্তৰ কৰা হ'ব আমি বড়োলেণ্ড চৰকাৰ তৰফৰ পৰা আমি প্ৰথমতে আমাৰ ডিফেন্স তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো কাৰণ ডুৰাণ্ড কাপ আৰ্মি তথা ডিফেন্সৰ তত্বাৱধানত হয় তেখেতসকলে আমাক বড়োলেণ্ডক এই গেমখন আয়োজন কৰিবৰ কাৰণে বা অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ দিছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন সভাপতি কল্যাণ ছবি ডাঙৰীয়া আৰু তেখেতসকলৰ সকলো টিমক আমি ধন্যবাদ জ্ঞাপন কৰিছো তেখেতসকলেও আমাক ইয়াত সাপোৰ্ট কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতকো আমি ধন্যবাদ জনাব বিচাৰিছো কাৰণ তেখেতৰো ইয়াত অৰিহণা আছে আৰু তেখেতেও আমাক ফাইনেন্সিয়ালি হলিও সাপোৰ্ট কৰিব আমাৰ অসম ফুটবল এছ'চিয়েশ্যনৰ সভাপতি নৱ কুমাৰ দলে ডাঙৰীয়া সম্পাদক ডক্টৰ সংগাত ব্ৰহ্ম ডাঙৰীয়া তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছো তেখেতসকলেও আমাক সাপোৰ্ট কৰিছে আৰু কৰিব আৰু আমি যথেষ্টখিনি সুখী হৈছো বড়োলেণ্ডত আমি এই এছিয়া মহাদেশৰ আটাইতকৈ পুৰাণা এটা টুৰ্নামেণ্টখন আমি অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ পোৱাৰ কাৰণে আৰু আশা ৰাখিছো আমি আমাৰ বড়োলেণ্ডত বিগত দিনত ISPL সন্তোষ ট্ৰফি আই লিগৰ আমাৰ সেকেন্ড ডিভিজনৰ যি গ্ৰুপ মেচ সেইখিনি আমি অনুষ্ঠিত কৰাত আমাৰ বড়োলেণ্ডবাসী যিমানখিনি সহযোগ কৰিলে তাতকৈ বেছি এই ডুৰাণ্ড কাপত সহায় সহযোগিতা আগবাঢ়িব মই সেইটো আশা ৰাখিছো আৰু আমি আমাৰ যি টুৰ্নামেণ্ট ডুৰাণ্ড কাপৰ যি টুৰ্নামেণ্ট অৰ্থাৎ গ্ৰুপ মেচ এই গ্ৰুপ মেচখন প্ৰতিটো গেমটোক আমি আকৰ্ষণীয় আমি কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে প্ৰতিদিনে আমাৰ খেল হোৱাৰ আগমুহূৰ্তত আমাৰ সিনিয়ৰ প্লেয়াৰ যিসকলে আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত বিভিন্ন ইভেণ্টত খেলা তেখেতসকলক আমি আলহী হিচাপে ৰাখিম আৰু কালচাৰেল প্ৰগ্ৰাম আমাৰ প্ৰতিদিনে থাকিব খেলৰ লগতে আমাৰ কালচাৰৰ জড়িত হৈ থাকিব